সকলোলৈ নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো কৰিছোঁ মোৰ লগৰ ছোৱালী এজনীৰ ঘৰৰ পৰা, মানে তাই মোৰ একদম সৰুকালৰ বান্ধৱী আৰু তাই মই আৰু আমাৰ ঘৰৰ ওচৰৰে আৰু এজনী ভণ্টি, আমি তিনিওজনী মিলি আজি নাওফাকে গাঁৱৰ নদীখনলৈ আহিলোঁ। যিহেতু নদীখন আমাৰ ওচৰতে আছে, আমি গোটেইকেইজনীয়ে কফি লৈ আহিছিলোঁ, তাৰ পৰা দোকানৰ পৰা কিবা কিবি কিনি নি তাতে এনেই সন্ধিয়াৰ পৰত খালোঁ ধুনীয়াকৈ। সৰু সুৰা আৰু পিকনিক আমাৰ কাৰণে। তাৰ পৰা বহুত দিন যিহেতু তাইক লগ পোৱা নাই, মানে বছৰে আৰু এইফালে বহুত মানুহ লগ পাইছিলোঁ, চিনাকি হ'লোঁ। তেওঁলোকে মাছ ল'লে নাৱৰীয়াৰ পৰা, ভাবিছিলোঁ আমিও ল'ম, কিন্তু এই সৰু সৰু মাছখিনি দেখি কেনে নল'লোঁ। মই ভাবিছিলোঁ অলপ ইয়াতকৈ ডাঙৰ মাছ পোৱা হ'লে ল'লোঁ হ'লে আৰু তাকে বুলিয়ে গৈছিলোঁ। বহুত ধুনীয়াকৈ ওজন কৰি মেলি দিছে, ভাল লাগে আৰু নদীৰ পাৰত এনেকুৱা কিছুমান দৃশ্য দেখিলে। আৰু যিহেতু মই খেতি বাতি কৰি খুব ভাল পাওঁ, গছৰ পুলিবোৰত দিম বুলি পলস 1 পলিথিন লৈ আহিছোঁ, দেখিছেনে। আজি